গাইজ গুড মৰ্ণিং ক্ৰেজিছ বগুল আপোনালোকক স্বাগতম জনাইছোঁ। তো মোৰ বন্ধু ৰমিঅ' ভাই জিন্তু হাছানে মানে আপোনাৰ এটা পদক্ষেপ এটা হাতত লৈছে আৰু আজি কিবা এটা কৰিব আৰু কি কৰিব আপোনালোকে গম পাব। সি কিন্তু কিবা এটা কৰি থাকে গাইজ, মানে ৰাইজৰ কাৰণে, গৰীব মানুহৰ কাৰণে, মানে মানুহৰ প্ৰতি কাম কৰি ভাল পায়। আগে পিছত এনেকুৱা বহুত কিবা কিবি কৰি থাকে, আজিও কিবা এটা তেওঁ কৰিব বিচাৰিছে। তো আমি জিন্তু বাৰষ্টত যাম, যাই কিনে চাম সিনো কি কৰিব বিচাৰিছে, আৰু তাৰ লগতে আপোনালোকক আৰু এটা কথা কৈ আছোঁ। তো বলক আমি দেৰি নকৰোঁ, তাৰ কাষত গ'লে আমি যাওঁ, কিনো কৰিব বিচাৰিছে আপোনালোকেও চাই থাকক। তো একদম মিছ নকৰোঁ ভিডিঅ'টো, কাৰণ চাৰি গম পাব ভিডিঅ'টো আপোনাৰ কিয় মিছ কৰিব আগ দিছোঁ। তো আপোনালোকেও এনেকুৱা কৰিব পাৰে। তো বলক মোৰ লগত। তো মই ফাইনেলি আহি পালোঁ ৰমিঅ'ৰ ঘৰ, আৰু এতিয়া ৰমিঅ'ৰ ঘৰ, এইফালৰ পৰা ৰমিঅ' আহি আছে। তো আহি গ'লোঁ। বলা ভিতৰত যাওঁ। তো এইটো ৰমিঅ'ৰ ৰুম, আৰু এই ৰুমত মানে থোৱা আছে কম্বল, এইগিলাখান কম্বল। মই আপোনালোকক কৈছোঁ এই কম্বলখিনিয়ে দুখীয়াৰ মাজত মানে দিয়া যাব আৰু কম্বল আছে। তো যিহেতু জাৰৰ দিন, ঠাণ্ডা, তো বহুত মানুহে মানে আপোনালোকে দেখাও পায় যে মানে ফুটপাথত থাকে, বা মানে কাপোৰত এনেকুৱা নাথাকে। কিন্তু আমাৰ গাঁৱতো এনেকুৱা আছে মানে সেনেকুৱা ধৰণৰ সিমান এটা নাই আৰু কাপোৰ পানি অসুবিধা হয় আৰু। তো যোনটো মানে কি কৰিলাক, সেইখিনি আনি কিনে মানে যিখিনি একদম ন্যূনতম সেইখিনিক মানে এইখিনি দিব চেষ্টা কৰিব আৰু। দিব লগাতো বহুত আছে, কিন্তু যিখিনি পাৰি আৰু আমি সক্ষম অনুযায়ী কিনে দিব আৰু। কিবা ক'বা নেকি? তো মই এনে বিশেষ একো নকওঁ। মোৰ ভিডিঅ' বনোৱাৰ ইচ্ছা নাছিল, তথাপিও মোৰ লগ যোনটো ক'লে যে ভিডিঅ' বনোৱা, তোমাক দেখা পাই কিনে হয়তো আৰু 10জনে দিব। সেইটোৱে কথা, যাতে তোমাক মানে দেখা পাই কিনে যদি আৰু কোনোবা এজনে দিব খোজে বোলে ময়ো দিব পাৰোচোন, সেনেকুৱা কথা। আমি ভিডিঅ'টো আমাৰ উদ্দেশ্য নহয়, কিন্তু চবেই মানে যিখিনি যোনে যেনেকে পাৰে সেনেকে মানুহক সেৱা কৰিব লাগে আৰু। সেইটোৱে কথা। তো এতিয়া আমাৰ লগত দাদাও আছে, দাদাও যাব আমাৰ লগত। মোৰ বন্ধু যিহেতু যাম নিশ্চয় যাম। ভাল মানে এটা এই ঠাণ্ডাৰ সময়ত যে শীতকালত যে এনেকুৱা এটা সিদ্ধান্ত লৈছে, মানে মানিব লাগিব। আৰু এইটো মানে মই আৰু শিৰত লৈছো আৰু এই তো ঠিকে আছে, আৰু এইখিনি আৰু মানে কি এনেকুৱা কাম আপোনালোকেও কৰক আৰু আমিও আজি কৰোঁ। তো যাওঁ আৰু আমি এতিয়ালৈ যাওঁ না কি? বলক। লৈ লওঁ মানে মই এইটো কম্বল কিমানখন আছে? ইয়াতে আছে 30 মান আছে। 30খন মান আছে। ফ্ৰেণ্ডছ, আমি এতিয়া যাই আছোঁ, দি আছোঁ মানে কম্বল ইতিমধ্যে দিলোৱে বহু কেইজনক, আৰু এতিয়া দুখন আমি আনিছোঁ, আৰু দুটা আছে আমাৰ লগত, আৰু দুইজনক আমি দিম। তো গাইছ, আমি আৰু যাই আছোঁ, আৰু এখন কম্বল দিম। আৰু বাৰে বাৰে কৈছোঁ আপোনালোকক, ভিডিঅ'টো কৰাৰ উদ্দেশ্য কিন্তু ভিডিঅ'টো নহয়, জাষ্ট আপোনালোকেও গম পালাক, বা আপোনালোকেও যাতে ভৱিষ্যতে বেলেগত যাতে দিব পাৰে আৰু এনেকুৱা দিয়ে আৰু, সেইটোৱে আৰু। চ' এইটোৱে যে আমি দিয়াৰ লগতে যাতে 10জনে আৰু যাতে আমাক দেখি কিনে দিব আহে। তো আমাৰ হাতত আৰু বহুত কম্বল আছে, আপোনালোকে গাড়ী দেখাইছিলোঁ তেতিয়া আৰু আছে ইয়াতে ভিতৰত। তো আমি এতিয়া যাম আৰু দিম। তো সকলোকে অনুৰোধ, আপোনালোকেও দিয়ক, আমি দিয়াৰ লগতে বা জিন্তু দিয়াৰ লগতে যাতে বেলেগো আৰু দিয়ে আৰু, সেইটোৱে কথা আৰু। তো জিন্তুৰ এনেকুৱা এটা মহৎ মানে কামক আমি সঁচাই চেলুট দিব লাগে। সেইটো চেলুট দিছোঁ আৰু তেওঁক, আৰু অনাগত দিনত ইয়াতকৈ বেছিও তেওঁ যাতে আৰু দিব পাৰে, সেইটো আমি কামনা কৰোঁ ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু আমি দি আছোঁ বেলেগ বেলেগ জাগাত দি আছোঁ। একেবাৰে আপোনালোকৰ পৰিস্থিতি চাওক কেনেকুৱা, আপোনালোকে ঘৰ চালেও গম পাব পৰিৱেশটো খুবেই বেয়া, আৰু সেনেকুৱা ধৰণৰখিনিকে দিব পাৰিতো চবকে দিব পাৰিলে ভালেই।
যিখিনি অকল একেবাৰে গৰীব, তো সেইখিনিক আমি দিবৰ কাৰণে বা ৰোমিঅ দিয়াৰ কাৰণে চিন্তা কৰিছে। এইটো একদম আচলতে সঁচাকৈ বহুত এটা মহৎ কাৰ্যসূচী বুলি বা কাম বুলি মই ক'লোঁ আৰু। তো ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু অলপমান শ্বেয়াৰ কৰি দিব, যাতে আৰু 10জনে দেখা পাই কিনে যাতে বেলেগো যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী কৰে আৰু। তো আমি আহি আছোঁ গাইজ পাই, আৰু আমি এখন আৰু এটা মানে লোকেশ্যন এটা পালোঁ, যিহেতু এটা এনেকুৱা আছে গৰীব য'ত দিব লগা আছে। তো বলক আৰু দিয়ক। ইয়াতে গাইজ নামি গৈছে এতিয়া, যাই কিনে মানে সুধিব। তাৰমানে এটা কণ্ডিশ্যন এটা হৈছে কি, যিটো মানুহ ধৰি লওক এজন মানুহ আছে, তেওঁৰ ঘৰৰ বেলেগ মানুহৰ হাতত আমি বস্তুটো দিয়া নাই। যিজন মানুহক আমি চিলেক্ট কৰিছোঁ, যিজন মানুহ সঁচাকৈ গৰীব, আৰু তেওঁৰ হাততে আমি বস্তুটো দিছোঁ আৰু। কাৰণ সঁচাকৈ আমাৰ এই অঞ্চলৰ গৰীবতাটো বহুত আছে, তো পাৰিলে আমি বহুতকে দিব লাগে, কিন্তু যিখিনি একেবাৰে নিম্নতম সেইখিনিকে আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু। এতিয়া বলক মই যাওঁ। তো সঁচা অৰ্থত ক'ব গ'লে বহুত মানুহে টকা সাঁচি থৈছে, কিন্তু এনেকুৱা যে 100 টকা বা 150-200 টকাৰ বিনিময়ত যে তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এই ঠাণ্ডা শীতকালটো যে পৰিত্ৰাণ পাব, সেয়া কৰিবলৈ সক্ষম নহয়, মনোবল নাই। কিন্তু ইয়াৰ বিপৰীতে যেনটো এনেকুৱা এখন পদক্ষেপ লৈছে, খুব সুখী, আৰু এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে সকলোৱে হিৰত ল'ব লাগিব। আৰু মই অসমৰ সঁচা অৰ্থত অসমৰ যিসকল আমাৰ ব্যক্তি আছে, তেওঁলোকে এনেকৈ ওলাই আহিলে ভাল হয়, আৰু এটা নিৰ্দিষ্ট সময়ৰ কাৰণে এনেকুৱা সৰু এটা সহায়ৰ কাৰণে এতিয়া এই ঠাণ্ডাটো পৰিত্ৰাণ পাব। আৰু সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এইটো নিগেটিভ নল'ব, সকলোৱে হয়তো সমালোচনা কৰিব যে ভিডিঅ' কৰাৰ কাৰণে লৈছে, মুঠেই নহয়। যাতে এনেকুৱা এটা পদক্ষেপ লয় আৰু অসমৰ আন মানুহে এনেকুৱা পদক্ষেপ লয়, যাৰ দ্বাৰা এই শীতকালটো কমচে কম মানে পৰিত্ৰাণ পায়। বৰ্তমান আমি য'ত আছোঁ মানে একেবাৰে বয়সটো বহুত বেছিয়ে তেখেতৰ, আপোনালোকে দেখা পালে গমেই পাব। আৰু ভালে আছে নে? বয়সত নাই বুলিও আপোনালোকৰ 100 ক্ৰছ কৰি গৈছে মানুহজনীয়ে। তো এই অঞ্চলত এজন চবতকৈ বয়সীয়াল মানুহ আৰু তেখেতক আমি এতিয়া বৰ্তমান দিব আছোঁ। আৰু জিন্তুৰ লগতে জিন্তুক সহায় কৰা আনোৱাৰকো আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ক্ৰেজিজ ব্লগৰ ফালৰ পৰা। এনেকুৱা এটা পদক্ষেপ লোৱাৰ কাৰণে মৰ্মান্তিক হৈছোঁ। আচলতে তেনেকুৱা ঘৰ মানুহত আহি তেখেতৰ দুখ বুজি কিনে মৰ্মান্তিক হৈছোঁ। আৰু জিন্তু আৰু আনোৱাৰ আমি দুয়োজনকে বহুত ধন্যবাদ, ক্ৰেজিজ ব্লগ তথা JBM মুভি হাউচৰ তৰফৰ পৰা বহুত ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। এতিয়া আমি এইকেইটা দি দিলোঁ। যেনটো দিলোঁ আৰু তো আনে তো গাইজ আমি বৰ্তমান কম্বল দি আছোঁ। তো আপোনালোকক এটাই কথা ক'ব বিচাৰিছোঁ যে যদিহে আপোনালোকৰ তাতো যদি কোনোবা যদি ধৰি লওক এনেকুৱা আছে আপোনালোকৰ অঞ্চলত যি একেবাৰে বহুত গৰীব নিম্নতম, তেখেতসকলক ৰোমিঅই জনাইছে যে তেখেতসকলক আমি মানে যাই কিনে তেখেতক যিখিনি বাৰু আমাৰ সামৰ্থ্য অনুযায়ী আমি হেল্প কৰিম। তো ক্ৰেজিজ ব্লগৰ জৰিয়তে এইটো আপোনালোকক জনালোঁ যে কোনোবা যদি আপোনালোকৰ অঞ্চলত এনেকুৱা একেবাৰে গৰীব কোনোবা আছে, তো যদি বহুত অসুবিধা, আমি যাই কিনে তেখেতসকলক হেল্প কৰিম। তো যিমানখিনি পাৰে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু যাতে আৰু 10জনে আপোনাৰ ফালৰ পৰা আৰু 10জনে গম পায় আমাৰ এই কথাখিনি, তাৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে পায় আৰু। আমাৰ যিটো কম্বল দিয়াৰ যিটো আমি কাম কৰি আছিলোঁ, আৰু সেই সাহাৰ্যটো আজিৰ কাৰণে ইমানতে মানে শেষ হ'ল আজি। আৰু কেইজনমান দিব লগা আছে, সেইখিনি আমি কালি ঘৰৰ পৰাই বা এনেকুৱাকৈ কিবাকৈ মানে মেনেজ কৰা যাব আৰু সকলোৰে ঘৰত এনেকুৱাকৈ যাই দিয়াটো সম্ভৱ নহয়, কাৰণ যাতায়াতৰ অৱস্থাটো শুনো কিছুমান জেগাত খুবেই বেয়া, তো যোৱাটো অসুবিধা। তো সেইকাৰণে আজি দিয়া নহ'ল। এতিয়া 3টা বাজিয়ে গ'ল, তো বহুখিনি দিলোঁ। আৰু আমাৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আৰু এটা কথা আমি কওঁ, বা মানে যোনটো জনাইছি যি যদি আপোনালোকৰ অঞ্চলতো কোনোবা এনেকুৱা ধৰণৰ মানুহ আছে যিটো মানুহৰ ধৰি লওক খুবেই অৱস্থা বেয়া,
তো আমাৰ ক্ৰেচিছ ভোগৰ ফালৰ পৰা জনাইছে যে জিন্টুৱে মানে তেখেতসকলৰ ঘৰত যায়ও মানে কি হেল্প কৰিব, যিখিনি নিজৰ সাহাৰ্য অনুযায়ী কিনে হেল্প কৰিব। তো সেনেকুৱা যদি মানুহ আছে আপোনালোকে আমাক জনাব পাৰে, একদম যাতে ইনবক্সত জনাই দিব আৰু মানে কি একদম ন্যূনতম আৰু যাতে একদম চলাৰে বহুত অসুবিধা বা এই ঠাণ্ডাত কাপোৰৰ কাৰণে এখন কম্বল এখন নাই, তেনেকুৱা বিভিন্ন ধৰণৰ কিবা সেনেকুৱা যদি প্ৰব্লেম থাকে আমাক জনাব পাৰে, আমাৰ ফালৰ পৰা আমি হেল্প কৰিম আৰু না কি। তো এনেকুৱা কাম কৰি কিনে আমাৰো মনত আজি খুবেই ভাল লাগছে আৰু সকলোৱে আমাক আশীৰ্বাদ কৰক যাতে নেক্সট টাইম আমি আকৌ একটু বেছি দিব পাৰোঁ। আমাৰো মন যায়, আমাকো কিছুমানে বিচাৰিছে ধৰি লওক। বন্ধু তো আমি এইদিনো আছিলোঁ, দাদাও আছিল। তো কেনেকুৱা লাগিল দাদা? ভাল লাগিল। আৰু এজন মানুহ আছে আমাৰ লগত, কিন্তু তেখেত আজি নাই। আচ্ছা আচ্ছা, আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইন কৈছোঁৱে মই, তেখেতে আজি আমাৰ মাজত নাই, তেখেতো আমাৰ লগত বহুত হয় সহযোগিতা বহুত কৰিছে। তো তেওঁকো আমাৰ ক্ৰেচিছ ভোগৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু লগতে বিশেষ কাৰণত আজি নাই। জিন্তু ৰমিঅ' ভাইকো আমি বহুত বহুত ধন্যবাদ এনেকুৱা এটা কাৰ্যসূচী হাতত লোৱাৰ বাবে। তো আজিৰ ব্লগটো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে তেনে শ্বেয়াৰটো কৰি দিব, লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি ল'ব। শ্বেয়াৰটো এইটো কাৰণতে কৰিব যাতে আমাৰ ভিডিঅ'টো আৰু বহু মানুহ পায় কিনে যাতে তেওঁলোকৰ যে আগ্ৰহী হয় এনেকুৱা এটা কাৰ্যসূচী কৰাৰ কাৰণে। তো বাই বাই।